নমস্কাৰ বন্ধুসকল, মই ভাস্কৰ কিৰণ বৰাই আজি আপোনালোকক মোৰ পিতৃ নিবাৰণ বৰাদেৱৰ বিষয়ে পুনৰ ক'বলৈ ওলাইছোঁ। নিবাৰণ বৰা পুলিচ বিষয়া নাৰায়ণ বৰাৰ প্ৰথম পুত্ৰ আছিল। মাকৰ নাম আছিল মাহিন্দ্ৰী বৰা। জন্ম হৈছিল 1921 চনৰ 26 এপ্ৰিলৰ অবিভক্ত ভাৰতবৰ্ষৰ বৰ্তমান বাংলাদেশৰ শ্ৰীমংগলমত। চাকৰি সূত্ৰে পিতৃৰ লগত অসমৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিছিল। নলবাৰী গৰ্দন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তেখেতে প্ৰথম শিক্ষা জীৱন আৰম্ভ কৰে। তাৰপিছত তিনিচুকীয়া, তেজপুৰ আদি বিভিন্ন ঠাইত ঘূৰি ফুৰে। নিবাৰণ বৰাক পিতৃ নাৰায়ণ বৰাই এজন উচ্চ পুলিচ বিষয়া ৰূপে গঢ় দিয়াৰ চেষ্টা কৰিছিল আৰু তেখেতৰ সপোন আছিল যে পুত্ৰ নিবাৰণ বৰা এজন পুলিচৰ উচ্চ পদস্থ বিষয়া হ'ব আৰু সেই হিচাপে তেখেতক গঢ় দিছিল। শিক্ষা দীক্ষা, আদব কায়দা, চাল চলন আদিত সকলো যাতে ভালদৰে হৈ উঠিব পাৰে তেনেধৰণৰ পৰিৱেশত ৰাখিছিল। কিন্তু অসমত বিভিন্ন ঠাইত ঘূৰি ফুৰোঁতে যেতিয়া স্বাধীনতা সংগ্ৰামৰ হাৱা বলিছিল, সেই স্বাধীনতা সংগ্ৰামৰ হাৱাই নিবাৰণ বৰাৰ কিশোৰ মনত কিছু প্ৰভাৱ পেলাইছিল। তেজপুৰত থাকোঁতে বিভিন্ন বিপ্লৱীসকল বা শিল্পীসকলক তেখেতে খুব ওচৰৰ পৰাই দেখিছিল, প্ৰত্যক্ষ কৰিছিল তেখেতসকলৰ কাম কাজবিলাক। তাৰপিছত গুৱাহাটীলৈ অহাৰ পিছত এটা বিশেষ ঘটনাই নিবাৰণ বৰাদেৱৰ জীৱনৰ গতিপথ সলনি কৰি দিব। নিবাৰণ বৰাৰ জীৱনৰ আদৰ্শ আছিল পিতৃ নাৰায়ণ বৰা আৰু নিবাৰণ বৰাৰ শিশু মনটোত নাৰায়ণ বৰা আটাইতকৈ শক্তিশালী পুৰুষ আছিল। কিন্তু এদিন এটা ঘটনাই নিবাৰণ বৰাৰ জীৱনৰ গতিপথ সলনি কৰিলে। স্কুললৈ আহি থাকোঁতে দেখিলে যে নাৰায়ণ বৰাই এটা সত্যাগ্ৰহী দলক সত্যাগ্ৰহ কৰাত বাধা দি আহিছে, লাঠিচাৰ্জ কৰি আহিছে। ঠিক সেই সময়তে এজন সুন্দৰ সুপুৰুষ ব্যক্তি আহি নাৰায়ণ বৰাক বাধা দিয়ে আৰু নাৰায়ণ বৰা তেখেতৰ আগত হাৰি যায় আৰু উভতি আহিবলৈ বাধ্য হয়। সেই ব্যক্তিজন আছিল নবীন চন্দ্ৰ বৰদলৈ, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ। আৰু এই কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ব্যক্তিত্বই নিবাৰণ বৰাৰ জীৱনত বা মনত গভীৰ প্ৰভাৱ পেলাইছিল আৰু সেইদিনাখনৰ পৰাই নবীন চন্দ্ৰ বৰদলৈ হৈ পৰিছিল তেখেতৰ বাবে আদৰ্শ পুৰুষ। এইদৰে নিবাৰণ বৰাই বিভিন্ন স্কুলত শিক্ষা জীৱন সমাপ্ত কৰি তেখেতে 1938 চনত কটন মহাবিদ্যালয়ত যোগদান কৰে। সেই সময়ত মহাত্মা গান্ধীৰ নেতৃত্বত স্বাধীনতা আন্দোলন জোৰদাৰ হৈ উঠিছিল। তাত এবছৰ পঢ়াৰ পিছত কলিকতাৰ ছেইণ্ট পলছ কলেজত পঢ়িবলৈ যায়। তাতো কিছুদিন থাকি পুনৰ 1941 চনত কটন মহাবিদ্যালয়ত যোগদান কৰে। সেই সময়ত এটা বিশেষ ঘটনাই নিবাৰণ বৰাক আন্দোলনৰ বা স্বাধীনতা আন্দোলনত যোগদান কৰিবলৈ বাধ্য কৰে। নিবাৰণ বৰাই খুব চৌখিন ব্যক্তি আছিল। চুট টাই পৰিহিত কৰি কলেজলৈ গৈছিল। বিভিন্ন ধৰণৰ বহু চুট আছিল। এদিন ঘৰলৈ আহি থাকোঁতে দীঘলী পুখুৰীৰ পাৰত ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱাৰ সন্মুখীন হয়। হেমচন্দ্ৰ বৰুৱাই প্ৰশ্ন কৰে যে আজি কাক গ্ৰেপ্তাৰ কৰিলোঁ তুমি জানানে? তোমাৰ ঘৰত খদ্দৰ আছেনে? এইবিলাক বিভিন্ন কথাৰে নিবাৰণ বৰাক যেতিয়া থকা সৰকা কৰে, নিবাৰণ বৰা তলমূৰকৈ ঘৰলৈ যায় আৰু ঘৰৰ পৰা পইচা লৈ খদ্দৰৰ কাপোৰ পিন্ধি কংগ্ৰেছ ভৱনত গৈ হেমচন্দ্ৰ বৰুৱাক লগ কৰে আৰু সেইদিনাখনৰ পৰাই নিবাৰণ বৰাই স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰে আৰু সেই যি সোমালে মৃত্যু পৰ্যন্ত দেশৰ বাবে যুঁজি গ'ল। আৰু তেখেতক ৰাজকাৰেং এৰি তেখেতে ৰাজপথলৈ আহি তেখেতক ৰাজপথেহে ৰিঙিয়ালে। ৰাজকাৰেঙক তেখেতে সেইবাতে বাট নুবুলিলে আৰু গোটেই জীৱন তেওঁ ৰাজপথতে থাকিল। ধন্যবাদ, নমস্কাৰ।